এতিয়া অকপট স্বীকাৰোক্তি। কবি ৰঞ্জন বৰা, পাঠ মঞ্জিল বৰুৱা। বহু অন্তদাহৰ অন্তত মোৰ অকণমানি কলিজাটোৰ ঠিকনা সলাই পেলালো। কিন্তু কিয়? তাৰেই অকপট স্বীকাৰোক্তি। পশ্চিমৰ হেঙুলীয়া বেলিটো ঘৰ পায় কি নাপায়, নগৰৰ গলিবোৰ ঠেক হৈ পৰে। মাতাল হৈ নামে ৰাতি, কুণ্ডলী পকাই বাবা নামে চাৰিআলিৰ চুকটোত। মাতাল ৰাতিবোৰ জয়াল হৈ পৰে। উলংগ হৈ নৃত্য কৰে কবিতাবোৰে। কামাগ্নিয়ে জ্বলাই দিয়ে শত মাতৃৰ বুকু। গৰ্ভচাপ ঘটাই কাঁ পুৰুষে। সাক্ষী হৈ ৰয় কংকিতৰ দেৱালবোৰ। বাতৰিবোৰে উজাগৰি নিশা কটায়। মেজৰ তলত বেঙুনীয়া আৰু পাথৰ মতীয়া ৰংবোৰে বজাৰ বহুৱায়। বিক্ৰী হয় নিষ্ঠা আৰু সততা। কলা দাগবোৰে খাকী পোচাকযোৰৰ আস্থা হেৰুৱায়। নগৰখনৰ সৌ মাজৰ ক্ষত বিক্ষত মচুৱা গুমটোৰ মঙকবোৰ সুলকি পৰিছে। নপতা ফুকনে ঘাবোৰত প্ৰতিশ্ৰুতিৰ মলম সানিছে। বৈধব্যই জয়ৰ এটি কুটিল হাঁহি মাৰিছে। ধৰ্ষিতা সেউজ নগৰখন প্ৰাপ্য দাবীৰ অৰণ্য ৰোদনত জকি উঠে। পজা হিতৈষীবোৰৰ চিঞৰবোৰ অপহিত হয়। লুণ্ঠিত হয় নিনাদ। গছৰ পাতত ওলমি ৰয় সুলভ মূল্যৰ বক্তৃতাবোৰ। প্ৰতিশ্ৰুতিবোৰ বিক্ৰী হয় পানীৰ দামত। ক্ৰমাৎ হাতীৰ পেটটোৱে মাটি চুৱে। তোপকিলা মাছবোৰে জন্ম দিয়ে সোমালিয়াৰ সন্তান। ভগৱান হ'ব নোৱাৰাৰ অপৰাধত চিকিৎসকক মৃত্যুদণ্ডৰে পুৰস্কৃত কৰি প্ৰেতাত্মাবোৰে বৰ সবাহ পাতে। ডাইনীজনী ঘূৰি ফুৰা জয়াল দুপৰীয়াটোত বেশ কবিৰাজে মানৱতাৰ জয় গান গায়, অট্টহাস্য কৰে। সেয়েহে অকণমান শান্তিৰ অন্বেষণত মোৰ সৰু কলিজাটোৰ ঠিকনা সলাই এটা স্থায়ী ঠিকনা কৰিলোঁ। গাঁও খাহৰাজ, দাগ নৈপৰীয়া, জিলা শ্যামলীমা, পিন ৭৮৬।